নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল TecHub আসামলৈ। আজি আমি এণ্ড্ৰইডৰ টপ ভিডিঅ' এডিটিং এপ কাইনমাষ্টাৰ আমি কেনেকৈ ফ্ৰীতে আমাৰ ফুল ভাৰ্চন আমি ডাউনলোড কৰিব পাৰিম, আমি আজি এই ভিডিঅ'টোত শিকিম। গতিকে বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যাব গুগল প্লে ষ্টৰত, তাত গৈ আপুনি চাৰ্চ কৰিব কাইনমাষ্টাৰ। টাইপ কৰাৰ পিছত ইয়াত ইনষ্টল থাকিব। মোৰ আগতে যিহেতু ইনষ্টল আছে সেইকাৰণে মোৰ অপেন এক্স মই অপেন কৰিছোঁ। অপেন কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ ইয়াত চাব, মই এই ভিডিঅ'ত এটা এডিট কৰি দেখাই দিছোঁ আপোনালোকক। প্লাছ বাটন ক্লিক কৰিলোঁ, 16:9 ৰেচিঅ'টো ক্লিক কৰি মই যদি ইয়াত ভিডিঅ' এটা এডিট কৰিব যাওঁ, এটা ভিডিঅ' ছিলেক্ট কৰি লৈছোঁ। মই ভিডিঅ' এটা মই ছিলেক্ট কৰিলোঁ, ডান। এতিয়া মই যদি ভিডিঅ'টো প্লে' কৰোঁ, ইয়াত আপোনাৰ কাইনমাষ্টাৰৰ এইটো লগো ওলাই আছে। গতিকে মই যদি এইটো এতিয়া ইম্পৰ্ট কৰিব যাওঁ, ছেভ কৰিব যাওঁ, ছেভ কৰাৰ পিছত আপোনাৰ ভিডিঅ' এইটো দেখাব, আপোনালোকে চাব। এক্সপৰ্ট ৰেজুলেশ্যন চাইজ 360p ইয়াত দেখাইছে। এইবিলাক 249 পাৰ মান্থ ল'ব পাৰে ছাবস্ক্ৰিপশ্যন। তো পইচা বহুত বেছি। আজি আমি শিকিম আমি বিনা পইচাত আমি কেনেকৈ ফুল ভাৰ্জন ল'ব পাৰিম। এক্সপৰ্টিং হৈ আছে। এটা এক্সপৰ্ট হোৱাৰ পিছত আপুনি ইয়াত প্লে কৰি চাব। প্লে কৰি চাওঁতে আপোনাৰ ইয়াত এই লগোটো আহিছে কাইনমাষ্টাৰ বুলি। গতিকে বন্ধুসকল আজি আমি ফ্ৰীতে আপোনালোকক কেনেকৈ ডাউনলোড কৰিম আৰু শিকাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়া আপুনি ভালকৈ গম পাই যাব। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰক আৰু ইয়াক চাৰ্চ বাৰত চাৰ্চ কৰক কাইনমাষ্টাৰ মড আৰু চাৰ্চ কৰক। তাৰপিছত ফাৰ্ষ্ট লিংকটো যোনটো আহিব তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি তলত যাব। তলত গৈ আপুনি ইয়াত দেখিব গো টু ডাউনলোড পেজ, তাত ক্লিক কৰিব। তাৰপিছত আকৌ আপুনি তলত যাব। তলত গৈ ফাৰ্ষ্ট অপশ্যন যোনটো আছে তাত ক্লিক কৰিব। 52 MB লিখা আছে যোনটো কাইনমাষ্টাৰ মোড আনলক, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত আহিব ডাউনলোড অপশ্যন, তাত অ'কে ক্লিক কৰিব। আপোনাৰ ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে। 1.37 MB ওপৰত এবাৰ চাওঁ, ডাউনলোডিং হৈ আছে। 22 MB হৈ গ'ল। আপোনাৰ ডাউনলোডিংটো কমপ্লিট হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত আপুনি 3 ডটছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ডাউনলোডছত যাব। ডাউনলোডছত গৈ ইয়াত চাব কাইনমাষ্টাৰ ইনষ্টল কৰি দিয়ক। ইনষ্টল কৰাৰ পিছত অ'পেন কৰি দিয়ক। তাৰপিছত এলাও বিচাৰিব, এলাও কৰি দিয়ক। এলাও। ইয়াত চাব আপোনাৰ আগতে যিমানখিনি আছিলে ফাইল, গোটেইখিনি প্ৰজেক্টখিনি ইয়াত আহিছে। তো আপুনি তাৰপিছত প্লাছ বাটনত ক্লিক কৰক। প্লাছ বাটনত ক্লিক কৰি 16:9 ৰেচিঅ'ত ক্লিক কৰক। আপুনি এতিয়া যিকোনো এটা এড কৰি চাব পাৰে। ইয়াত watermark নাই, দেখিছেনে? ইয়াত watermark নাই। গতিকে এনেকৈ আপুনি watermark নথকা ফ্ৰীতে আপুনি কাইনমাষ্টাৰ ডাউনলোড কৰিব পাৰে ফুল ভাৰ্চন। এইটো আপোনাৰ ইয়াত গোটেইখিনি ফিচাৰ্ছ আছে, আপুনি চাব পাৰে। অল ফিচাৰ্ছ আপোনাৰ আছে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আপুনি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।